নমস্কাৰ বন্ধুসকল। আজি বিশেষ নহয়, এটা বস্তু অৰ্ডাৰ কৰিছোঁ। বস্তু মানে কি টি চাৰ্ট এটা অৰ্ডাৰ কৰিছোঁ। তাকে টি চাৰ্টটো আহিছে, লৈ আহোগৈ। অহাৰ পাছত খুলি কিনে চাওঁ আৰু টি চাৰ্ট আহিছে নে কি আহিছে, গম পোৱা যাব। লৈ আহোঁ। লৈ আহিলোঁ টি চাৰ্ট লৈ আহিছোঁ। এইটো এটা বস্তু অৰ্ডাৰ কৰিছোঁ, তাতে লৈ আহিছোঁ। এতিয়া ৰুমত খুলি চাওঁগৈ। বস্তু অৰ্ডাৰ কৰিছোঁ, তাতে এইটো পাইছোঁ টি চাৰ্ট পাইছোঁ, মানে কি হয় নাজানো। টিকেট অৰ্ডাৰ কৰিছিলোঁ, জাষ্ট অৰ্ডাৰ কৰি আহিছোঁ। এতিয়া খুলি চাওঁ কি বস্তু ওলাই, তাত টি চাৰ্টে ওলাই নে কি ওলায়। বন্ধু আহি পালোঁ, জাষ্ট এতিয়া মই খুলি চাওঁ বস্তু কি আহিছে। খুলি চাই গম পাম আৰু কি আহিছে। এতিয়া খুলি চাওঁ ৰ'ব। কি আছে খোলা এটা খুলি চাওঁ। টি চাৰ্ট মঙাইছিলোঁ, কি আছে নাজানো খালি বা ফ্লিপকাৰ্টৰ টি চাৰ্ট বুলি চাই মঙাইছিলোঁ। মাইলা টি চাৰ্ট নহয় দেখোন, এইটো এই ধৰণে চিধে আহিলা। কি বস্তু অৰ্ডাৰ দিছিলোঁ বা দেখিছে না বন্ধুসকল। আজিকালি ফ্লিপকাৰ্টত কি 2 নম্বৰ কাম কৰিছে। চোৱা, মঙাইছিলোঁ টি চাৰ্ট, এইটো কালাৰটো আছে, কালাৰ চেম আহিছে, লেকিন এটা পিছলে আহিলে। দেখক এখন লুঙি পিন্ধিবলৈ বিহু নাচিবলৈ পোৱা যাব। গতিকে ভাবিছিলোঁ টি চাৰ্ট পিন্ধি পিন্ধি এতিয়া এখন লুঙি পিন্ধাই হ'ব আৰু লুঙি পিন্ধি বিহু মাৰ হৈ একো কাম নাই আৰু। এইটো চাওক, এনেকুৱা বস্তু টি চাৰ্ট মঙাইছিলোঁ, বৰ হেঁপাহত মঙাইছিলোঁ টি চাৰ্ট খালি বুলি ভাবি কিনে, লেকিন টি চাৰ্ট নহয়। বৰ দুখ লাগিছে, কাৰণ কেলে কি টি চাৰ্ট বুলি ভাবিছিলোঁ, টি চাৰ্ট নহয় যে, অলপ বেয়া লাগিছে। এইটো চাওক বস্তু, কি বস্তু আহিলে, কি বস্তু আহিলে। মাথা চাথা গৰম হৈছে। উপায় নাই বন্ধু, এতিয়া আনিলোঁ যেতিয়া পিন্ধিবলৈ নোৱাৰি, সেইটো থৈ দিব লাগিব। থৈ কিনে চিলাই কিনে পিন্ধি চাম কেনেকুৱা লাগিছিলে, গম পাইছে নাই। বেছি নহয় বন্ধু, ডাইৰেক্ট 400 আছে, 399 আছে। 399 আছিলে বস্তুটো, 399 পৰা মানে 400 দিছোঁ। এই বস্তুটো 400 দিয়া যোগ্য নহ'ল, উপায় নাই। এইটো আনিলোঁ এতিয়া আৰু টি চাৰ্ট কৰি পিন্ধিব লাগিব। বস্তু মঙালে চাই কিনে মঙাব, পিছ নাপাম। পিছফালে পিছত এনেকুৱা দুখ লাগিব। আজি মই পিন্ধি কিনে আপোনালোকক ভিডিঅ' এটা বনালে বনোৱা নহ'ল। নিশ্চয় এদিন মই পিন্ধি কিনে আপোনাক ভিডিঅ' বনাই এখন চিলাই কিনে। ধন্যবাদ। জয় এখন ধৰ্ম মামা।